গাইস দেখছি না এই পানী পৰিদিনা আপোনাৰ ভিডিঅ'ত দেখিছিলোঁ একদম একেলগে পানী আছিল আৰু কালি আৰু আজি ৰ'দে অলপ বতৰটো ভাল কৰাৰ কাৰণে আপোনাৰ অলপ পানী কমছি। ৰাস্তা চাওক, ৰাস্তা একদম পুৰা এতিয়াও মানে ভালকৈ আপোনাৰ শুকাই নাই, ৰাস্তা একদম বেয়া হৈ আছে, এইগিলা পানী যোৱাই নাই। এইবিলাক চব মানে আপোনাৰ খালৰো আপোনাৰ অৱস্থা এনেকৈ আছে, পুখুৰী তিনিটা গোটেইকেইটা পুখুৰী এনেকৈ আছে, ৰাস্তা শুকাই নাই। গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু লোকেল আনকাট। আৰু আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ প্ৰায় দুপৰীয়া 3টামান বজাত, যিহেতু গমেই পাই ইমান দিনে বহুত বৰষুণো দি আছে আৰু মানে যিহেতু চিটুৱেশ্যনবিলাক গমেই পাই আছে, এনেকৈ আপোনাৰ বানপানী কিবা কিবি মানে ভাবাতকৈ পৰিস্থিতি বহুত বেছি বেয়া দক, মানে চবফালে বানপানী উঠি গৈছে। আৰু নলবাৰীত মানে আপোনাৰ এনেকুৱা এখন জেগা নাই য'ত মানে পানী উঠা নাই। ইফালে কৈঠালগুছি, চামতা, টিহু, বৰমা, আপোনাৰ এইফালে ধনতলা, চবখিনি জেগাত মানে আপোনাৰ পানী আৰু কেৱল যদি অলপ বানপানী উঠা নাই, আমাৰ এইখিনি জেগাতে অলপ উঠা নাই। আৰু মানে উঠাৰ বহুতখিনি চান্সো আছিল, মোটামুটি 99% বানপানী উঠাৰ চান্সো আছিল। নদীৰ প্ৰায় মানে 4টামান জেগাত মানে আপোনাৰ নদীৰ পাৰ হৈছিল, কিন্তু সেইখিনি মানে লোকেল মানুহে আপোনাৰ মানে গোটেইখিনি ৰিপেয়াৰিং কৰি ঠিক কৰাৰ পিছত মানে বৰ্তমান ভাঙা নাই, মানে আমাৰ এইখিনি জেগা অলপমান ছেফ আছে আৰু বৰ্তমান পানী নুঠাকে। কিন্তু ৰাস্তা ঘাটৰ অৱস্থা বহুত বেছি বেয়া, কিন্তু আপোনাৰ মানে বাকী চব জেগাত মানে আপোনাৰ বানপানীয়ে পানী আৰু মানে গতিকে এটা মানে তাৰে মাজতে আজি আপোনাৰ মানে আমি যাই আছোঁ বৰবাগ চাইডটোত মানে অৱস্থা যোৱাবাৰো বেয়া আছিল, এইবাৰো মানে সেইটো লেভেলতে মানে বেয়া অৱস্থা, বহুত বেছি তাৰমানে এইবাৰ আৰু পানীটো। গতিকে সেইটো কাৰণে মানে সেই অঞ্চলটোত যাই আছোঁ, যাই মানে আমি 3জনমান ল'ৰা যাম, যাই মানে কেনেকুৱা কি চিটুৱেশ্যন হৈ আছে, মানুহখিনিৰ কেনেকুৱা চিটুৱেশ্যন হৈ আছে বা ক'ত কেনেকৈ আছে সেই বস্তুটো মানে অলপ চাই আপোনালোককো দেখি আছোঁ ভিডিঅ'টো, গতিকে স্কিপ নকৰাকৈ চাই থাকক। মানে কি ক'ব আৰু একদম মানে পৰিস্থিতি যিমানখিনি বেয়া হ'ব বুলি ভাবিছিলোঁ তাতকৈ বহুতখিনি বেছি বেয়া পৰিস্থিতি হৈছে। বিশেষকৈ আমাৰ মানে নলবাৰী জিলাতটো মানে ধৰক পানী উঠা নাই, যদি বিশেষকৈ আমাৰ গাঁওখিনিতে পানী উঠা নাই, বাকী আপোনাৰ চব জাগা মানে বৰ্তমান পানীৰ তলত। আৰু এতিয়া মানে তাকে যাই আছোঁ, মানে অলপ পানী চানী চাওঁ, বানপানী ক'ত কেনেকুৱা হৈছে বা মানুহখিনি কেনেকুৱা অৱস্থাত আছে সেই বস্তু এটা চাব যাই আছোঁ। মানে এতিয়া লগৰ আৰু 2জনমান আহি আছে, এনেকৈ চাই পেলাই চাওঁ কেনেকুৱা কি পৰিস্থিতি হৈ আছে। লগ পাই আছোঁ, অলপ বাইকত বহি কিনে লগ পাই আছোঁ আৰু দেখি আছোঁ ক'ত কেনেকুৱা কি চিটুৱেশ্যন হৈ আছে। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। বৰ্তমান আহি একদম পাগলা দিয়াই পালোঁ। পাগলা দিয়াত এতিয়া আপোনাক মানে নদীৰ অৱস্থাটো দেখাম ৰ'ব অলপমান। কালিক লেগিন মানে নদী যিটো হাৰত পানী আছিল, এতিয়া আপোনাক আজি দেখি আছোঁ। এই চাওক আজি নদীৰ অৱস্থা চাওক, ঘাটটো কিন্তু একেই আছে, কিন্তু আপোনাৰ মানে এই সেইগিলা গোটেই আপোনাৰ যদি আগৰ ভিডিঅ' চাইছে গোটেই পানী আছিল এইগিলা। আৰু কালি এডলা গাছ কালি উঘলি নিছি নদী, কিন্তু এতিয়া চাওক গোটেই বালিচৰ, চব বালা। ঠাৰ চাক, এইটো ঠাৰ দেখছি নেকি, এনেকুৱা ঠাৰ উঠিছে পুৰা। যাৰ নাম পাগলা, ই পাগলাই তাৰমানে, ইতে পানী নাই ইতে পানী আছে, এই নামে পাগলা। কোন মুহূৰ্তত কি লয় আকৌ ঠিক নাই। পাগলা দিয়া আৰু বলিয়া দুটা। তোমাৰ এতিয়া যাম ডাইৰেক্ট কালা গৈ এনেকৈ তোমাৰ কমাৰগুছি চকক লৈকে যাম। কমাৰগুছি চকৰ পৰাই তোমাৰ আমি ভিতাত দি এনেকৈ সোমাই আহিম। আছিকক ফোন মাৰি তোলা, এই চকৰো এখন মাৰিম তোলা, তাৰে মিলৰ চক লাগি ব'লা, মিলৰ চকৰো এখন মাৰিম। এইটো কি এইটো ৰখি দিয়া আকৌ চকটো।
রাইজ পানী একদম আগৰ পাই চাওক অৱস্থা আস্তে যাবা আমরা বরবাদ না পথে পানি এফালে রাস্তা চড়া কিন্তু রাস্তা চড়া হলে কি হব মানুহৰ ঘৰবিলাক চড়া চাপন না ও মাই তো এফালে চাক গোটাই আপোনাৰ বিলান হৈ আছে এই নাৱেদি গোটাই মানে আপোনাৰ সেই নি আছে এইটো ধুনীয়া গোটাই ও বা বেলেগ ঘাট দিওঁ না আমি পানী খাব পাৰে ধৰাজ পানী চাপ তেনেকুৱা হাৰত মানে ৰাস্তাত পানী এতিয়াও উঠি আছে মানে গাড়ীত ইমান গম নাপায় কিন্তু একদম অৱস্থা নাই ঐ ৰবা যাব পাৰিম নে নাই ভালে আছে না ৰাস্তা এই চাৰিওফালে পানী সোমাইছি বন্ধ এ নৰা যাবা সমান হৈ গৈছে আছে বলা তাই মানে আপোনাৰ পথাৰে না নদীত ধৰিবাই নোৱাৰি মানে একদম অৱস্থা একদম বেয়া মানে এফালে আপোনাৰ মই স্কুটিখন নানি ভালে আছোঁ মানে কেনেকুৱা হাৰত পানী একদম মানে এটা এক্সট্ৰিম লেভেলত পানী উঠি গৈছে আৰু মানুহকেইটাৰ অৱস্থা কেনে হ'ব তো অলপ আগত দেখি যাই আছোঁ যাই পেলাই ভালকৈ দেখি আছোঁ আপোনালোকক এই ঘৰটো দেখছে নাই মাজত তেনেকৈ ঘৰটো একদম অৱস্থাই নাই ঘৰটোত এইখন পালাগড় হাইস্কুলৰ আপোনাৰ ৰাস্তাটোৰ পানী চাওক তোরা যেগিলাখান জাগা চাকচোন কেনেকুৱা এতিয়া আপোনাৰ এইবিলাক মানুহৰ ঘৰৰ চোতালত মোটামুটি প্ৰায় কিমান পানী উঠি আছে এই আগৰ মানুহ চোতালত চাক কেনেকুৱা পানী সেইটো ৰাস্তা সিদিনাক লৈকে হেৰি হৈ আছিল অঁ খান্দি নিছি ৰাস্তা পুৰা চাকচোন মানুহগিলাৰ অৱস্থা কেনেকুৱা এটা হাৰত মানে পানী উঠি আছে মানে এফালে মানে নদী তিনিটা নদী পৰে না তিনিটা নদী পৰাৰ কাৰণে মানে আপোনাৰ পানীটো পূৰা বেছি হৈ যায় পাগলা দিয়া নোনা বৰলীয়া গোটাইকেইটা পৰে আপোনাৰ গোটাই খান্দি নিছি ৰাইজ এই পানী যা পূৰা থাকা একদম ফালি যায় আছে তো গাড়ী যাব যে আশা কম আছে এফালে নৰে নাজে এই যাবাৰ নহয় খেই যাব লাগিব উঠে ল লৈ যাওঁ খোজকাঢ়ি হৈ থাকা তো গাইছ মানে ইয়াতে শুনা মতে আপোনাৰ কমাৰ গুচিবলৈ ৰাস্তা বহুত বেয়া হৈ আছে মানে আপোনাৰ যাব পাৰিবৰে নহয় চাওঁ তথাপিতো এইগিলা আপোনাৰ পানী চাকচোন গোটেই আপোনাৰ এফালে পানী এই আপোনাৰ কালাগ এখিনি আমি বৰ্তমান কালাগত আছোঁ মানে কালাগৰ অৱস্থা চাওক এই এখন আপোনাৰ এইটো নাম মন্দিৰ এই দৌল হয় আপোনাৰ এই দৌল হয় কিন্তু আপোনাৰ মানে অৱস্থা চাওক ৰাস্তা প্লাছ আপোনাৰ মানে গোটেই সমান হৈ আছে ৰাস্তাই পথাৰে পূৰা মানে এটা লেভেলত পানী মানে গাড়ী আৰু কিবাকৈ আনিছোঁ আৰু বাইক দুখন পিছফালে চাব পাৰে আহি আছে আমাৰ আহি থাকা যাই আছোঁ আপোনালোকক ভালকৈ ৰখি পেলাই দেখাম আমি মানে ধৰক আপোনাৰ বৰ্তমান এনাই আগে চাই আছোঁ এটা জেগাত ৰখি পেলাই দেখাম ওলাই এখিনি উঠাব পাৰিবা এখন আপোনাৰ বৰভাগ কলেজখনৰ অৱস্থা চাওক পূৰা অৱস্থা নাই ধৰক ভিতৰলৈকে যাই দেখি আছোঁ আপোনাৰ বৰভাগ কলেজৰে পানী দেখো ভাই যাব নাপাবা মোৰে দেখা নাই কি উঠছি পানী কি লেভেলত পানী উঠি আছে যোৱা বছৰে এফালে এই অৱস্থা এইবাৰো এই অৱস্থা এই সেইগিলা মানুহে দাঙি কিবা লৈ আহি আছে ঘৰ
হয়তো আমি কমাৰকুচি বাৰু ঠিক আছে কমাৰকুচি এফালেদি নোৱাৰোঁ আমি সেফালেদি হ'লেও যাব লাগিব মাজত পানী আছে মানে আপোনাৰ দেখাত যিমান আপোনাৰ হেৰি বুলি ভাবিছিলোঁ সিমান মানে তাতকৈ বহুত বেছি হাৰত পানীটো মানে এফালে আপোনাৰ বৰবাগ চাইডটোত মানে হেৰি হৈ আছে আপোনাৰ মানে যিমান শুনি আছিলোঁ তাতকৈ বহুত বহুত বেছি মানে আপোনাৰ এইগিলা জাগা চাওকচোন এইগিলা জাগা চাওক গোটেই আপোনাৰ মানে এইগিলা পানী জাগা চাওক একদম গোটেই মানে আপোনাৰ পানী চকীয়া মানে যিমান শুনি আছিলোঁ তাতকৈ বহুত বেছি হৈ আছে পানী নহয় বহুতটো কমেই দেখিছিলোঁ হয়নে মই ডুব যাম বহুত কমেই দেখিছিলোঁ অঁ আৰাংমুৰ চাৰাংমুৰ পুৰা তল গৈছি আৰাংমুৰ তাৰপিছত তোমাৰ এফালে হেৰি ৰাইমাধা চাইমাধা গোটাই তল গৈছি বিদ্যা যিমান মানে শুনি হেৰি কৰি আছিলোঁ চাই আছিলোঁ মানে একচুৱেলি নদী নাভাঙোতে এনেকুৱা অৱস্থা এক কঁকাল পুৰা এক কঁকাল পানী তো আপোনালোকে গাছ দেখাই পেলাই মানে চবফালে কেনেকুৱা এটা পৰিস্থিতি হৈছে আমি বৰভাগৰ কিছুমান জেগা ঘূৰিলোঁ আপোনাৰ কমাৰকুচি বৰভাগ কলেজ এনেকৈ আপোনাৰ কিছুমান জেগা চালোঁ আৰু এফালে আপোনাৰ সানেগুচি যোৱা কথা আছিল কিন্তু ৰাস্তাত গোটেইকেইটা বহুত ৰাস্তা পানী গতিকে যোৱাটো নহ'ল এতিয়া মানে যিহেতু এনেকুৱা অৱস্থা হৈ আছে গতিকে এই ব্লগটোতে আমি এটা কথা কৈ দিওঁ মানে এইটো অঞ্চলৰ কিছুমান জেগাত আমি আপোনাৰ মানে ফ্লাড ৰিলিফৰ মানে আপোনাৰ অলপ ব্যৱস্থা কৰিম বুলি ভাবি আছোঁ মানে ধৰক যিখিনি মানে অলপমান একদম দিব পৰা মানুহ যিকেইটা অঞ্চলত মানে একদম মানে পানীৰ ভৰিটো বেছি হৈ আছে সেনেকুৱা জেগাত মানে আমি 4-5জনমান ল'ৰা লগ হৈ কিনে ফ্লাড ৰিলিফৰ এটা ব্যৱস্থা কৰিম বুলি ভাবি আছোঁ আপোনালোকে এই ব্লগত মানে এখন পোষ্টাৰ এখন বা কেইটামান নাম্বাৰ মই দি দিম যদি কোনোবাই বিচাৰে যে আমাৰ লগত মানে কোনোবা কিবা ডনেট কৰবাক লাগিন তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে আহিবও পাৰে যদি নলবাৰীৰ কোনোবা এনেকুৱা ওচৰৰ মানুহ আছে তেনেকুৱা আহিবও পাৰে আহি আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু যদি মই নাম্বাৰকেইটা তলত দি দিম আৰু ডেছক্ৰিপশ্যনতো দি দিম যদি আপোনালোকে কিবা যি পাৰে আৰু সেইটো আমাৰ কোনো হেৰি নাই বা নিদিলেও কথা নাই আপোনালোকে একবাৰ আহি চাওক জেগাখিনি বহুত মানে পৰিস্থিতি এইফালে বহুত বেয়া হৈ আছে মানুহখিনি আপোনাৰ একদম কিবাকে মানে আপোনাৰ মানে বৰ্তমান মানে হেৰি হৈ আছে ঘৰৰ ভিতৰৰ পৰা ক'তো যাব পৰা নাই প্লাছ গোটেই দোকানখিনি বন্ধ আৰু গতিকে আমি সেইটো ভাবি আছোঁ যে মানে আৰু আজিকালিৰ ভিতৰত মানে আজি নহয় এই ব্লগটো দিয়ালৈকে নতো আমি ৰিলিফটো ষ্টাৰ্টেই কৰিম ডনেট ডিষ্ট্ৰিবিউট কৰিম বস্তুখিনি গতিকে আপোনালোকে যদি পাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব যোগাযোগ কৰি সুধিব পাৰে আৰু যদি সেনেকুৱা আপোনালোকে জনাব পাৰে আৰু কোন কোন জেগাত কেনেকুৱা কি পৰিস্থিতি হৈ আছে যদি সেইফালেও যদি আমি পাৰোঁ নেক্সট ষ্টেপ আমি ল'ম এনেকৈ আমাৰ লগত আৰু কেইটামান ল'ৰা আছে আমি নেক্সট ষ্টেপ ল'ম যদি পাৰে আপোনালোকে আমাক কমেণ্ট কৰি জনাব কোন জেগাত দিলে ভাল হয় বৰ্তমান আমি মানে ফাৰ্ষ্ট হেৰিটোৰ কাৰণে আমি বৰভাগ ছাইডটো বৰ্তমান বাছি লৈছোঁ বৰভাগ কমাৰকুচি ছাইডটো বাছি লৈছোঁ গতিকে সেনেকুৱাকৈ যদি আপোনালোকৰ ফালেও ক'ৰবাত আছে আমাক জনাব আমি নিশ্চয় ট্ৰাই কৰিম বা পাৰলি আমি তাত দিব চেষ্টা কৰিম যিখিনি পাৰোঁ গোটেইখিনিতো নোৱাৰোঁ বাৰু আমাৰো এনেকুৱা মানে অৱস্থা নাই গতিকে বেছি নকওঁ ব্লগটো চাব চাই কিনে আৰু পাৰিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰখিনি ক'ব আৰু ডেছক্ৰিপশ্যনত নাম্বাৰকেইটা থাকিব কোনোবাই যদি হেল্প কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিলে হ'ল আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম।